নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ জিঅ'গ্ৰাফি অফ আসাম পাৰ্ট 2 আৰু ইয়াত আছে অসমৰ ভৌগোলিক দিশৰ ওপৰত 20টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন যিকেইটা নেকি আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু বন্ধুসকল প্ৰত্যেকটো প্ৰশ্নৰ নামত 5 ছেকেণ্ডকৈ সময় ৰখা হৈছে তো মনতে চেষ্টা কৰি চাব পাৰে 5 ছেকেণ্ডৰ ভিতৰত আৰু যদি উত্তৰবিলাক জানে কমেণ্টত জনাই যাব তো এতিয়া আৰম্ভ কৰোঁ আজিৰ আমাৰ বিষয়ৰ 1 নম্বৰত দিয়া আছে অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি আছিল অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম বৰাইল পাহাৰ 2 নম্বৰত দিয়া আছে গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত বন্ধুসকল উত্তৰবিলাক জানিলে কমেণ্টত জনাব উত্তৰ দক্ষিণ পাৰে অৱস্থিত 3 নম্বৰত দিয়া আছে অসমখন কিমান ডিগ্ৰী অক্ষাংশত অৱস্থিত অসমখন 24 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত 4 নম্বৰত দিয়া আছে অসমখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত অসমখন 90 ডিগ্ৰীৰ পৰা 97 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত 5 নম্বৰত দিয়া আছে অসমৰ প্ৰধান নদী দুখন কি কি অসমৰ প্ৰধান নদী দুখন হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক 6 নম্বৰত দিয়া আছে অসমৰ কোন ঠাই পিতলৰ শিল্পৰ বাবে বিখ্যাত উত্তৰ হাজোখন পিতলৰ শিল্পৰ বাবে বিখ্যাত 7 নম্বৰত দিয়া আছে অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি আছিল অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং 8 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক বৰাইল পাহাৰে পৃথক কৰিছে 9 নম্বৰত দিয়া আছে কামৰূপৰ কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত কামৰূপৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত 10 নম্বৰত দিয়া আছে অসমৰ পশ্চিমে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি অসমৰ পশ্চিমে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল বাংলাদেশ 11 নম্বৰত দিয়া আছে অসমৰ উত্তৰে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি অসমৰ উত্তৰে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম ভূটান 12 নম্বৰত দিয়া আছে অসমৰ দক্ষিণে থকা চুবুৰীয়া ৰাজ্য দুখন কি কি অসমৰ দক্ষিণে থকা চুবুৰীয়া ৰাজ্য দুখন হ'ল মিজোৰাম আৰু 13 নম্বৰত দিয়া আছে অসমত দিয়াচলাইৰ কাৰখানা ক'ত আছে উত্তৰ হ'ল অসমত দিয়াচলাইৰ কাৰখানা ধুবুৰীত আছে 14 নম্বৰত দিয়া আছে অসমৰ ক্ষুদ্ৰতম জিলা কোনখন উত্তৰ অসমৰ ক্ষুদ্ৰতম জিলা হ'ল হাইলাকান্দি 15 নম্বৰত দিয়া আছে অসমৰ একমাত্ৰ পাৰ্বত্য নিবাসখনৰ নাম কি আছিল উত্তৰ হ'ল অসমৰ একমাত্ৰ পাৰ্বত্য নিবাসখনৰ নাম হ'ল হাফলং 16 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল উত্তৰ হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত 1884 চনত ৰেল সেৱা আৰম্ভ হৈছিল 17 নম্বৰত দিয়া আছে এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে উত্তৰ হ'ল এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা বঙাইগাঁৱত আছে 18 নম্বৰত দিয়া আছে অসমৰ সৰ্বোচ্চ পৰ্বত শৃংগটো কি উত্তৰ হ'ল অসমৰ সৰ্বোচ্চ পৰ্বত হ'ল নামচা বৰুৱা 19 নম্বৰত দিয়া আছে অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে উত্তৰ হ'ল অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰংগ মাহৰত আছে সৰি বন্ধুসকল 19 নম্বৰটো দুবাৰ টাইপ হৈছে অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান
উত্তৰ হ'ল আনুমানিক 178ৰ পৰা 305 চেণ্টিমিটাৰলৈ। 20 নম্বৰত দিয়া আছে, অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল অসমৰ মাটি কেইভাগত ভগাব পাৰি আৰু এই ভাগকেইটা কি কি? অসমৰ মাটি 4 ভাগত ভগাব পাৰি আৰু এই ভাগকেইটা হ'ল বোকা মাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ নিশ্চয় কৰিব। লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টাটোও দবাই দিব যাতে মোৰ আগন্তুক ভিডিঅ' মোৰ ন'টিফিকেশ্যন আপোনাৰ তাত পটককৈ যাই পায়। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।